আজিৰ সদনত মই এজন ব্যক্তিৰ বিষয়ে বক্তৃতা প্ৰদান কৰিবলৈ ওলাইছো। প্ৰথমতে মোৰ নিকটতা ক্ষমা কৰিব। মই আজি এনে এজন ব্যক্তিৰ বিষয়ে বক্তৃতা প্ৰদান কৰিবলৈ ওলাইছো। সেইগৰাকী ব্যক্তি সমগ্ৰ ভাৰতবৰ্ষত জাতিৰ পিতা বুলি সম্বোধন কৰাৰ লগতে সকলোৱে মৰমতে বাপু বুলি মাতিছিল। সেইগৰাকী মহান ব্যক্তি হ'ল মোহনদাস কৰমচাঁদ গান্ধী, যাক মহামানৱ মহাত্মা গান্ধী বুলি আজিৰ সমাজে চিনি পায়। অধ্যক্ষ মহোদয়, এইগৰাকী স্বাধীনতা সংগ্ৰামী জন্ম হৈছিল 1869 চনৰ 2 অক্টোবৰত গুজৰাটৰ পোৰবন্দৰত। সৰুৰে কালৰে পৰা সত্যপথত থকা মহাত্মা গান্ধীজীৰ পিতৃৰ নাম আছিল কৰমচাঁদ গান্ধী আৰু মাকৰ নাম আছিল পুতলীবাই। পোৰবন্দৰৰ পৰা ৰাজপুতলৈ গৈ তেওঁ প্ৰাথমিক শিক্ষা আৰম্ভ কৰিছিল। 1887 চনত তেওঁ মেট্ৰিক পৰীক্ষাত উত্তীৰ্ণ হয় আৰু উচ্চ শিক্ষা লাভৰ বাবে বিলাতলৈ গৈছিল। বিলাতত বেৰিষ্টাৰী পাছ হৈ তেওঁ ভাৰতলৈ পুনৰ ঘূৰি আহিছিল। ভাৰতলৈ পুনৰ ঘূৰি আহি তেওঁ মুম্বাই ন্যায়ালয়ত ওকালতি আৰম্ভ কৰে। অধ্যক্ষ মহোদয়, মহাত্মা গান্ধীয়ে ইংৰাজৰ বিৰুদ্ধে 1921 চনত অসহযোগ আন্দোলন আৰু লুই আইন অমান্য আন্দোলন আৰু 1942 ভাৰতীয় আন্দোলনত গুৰি ধৰি অনেকবাৰ কাৰাগাৰ খাটি আমাৰ এই ভাৰতবৰ্ষক স্বাধীনতা প্ৰদান কৰে। এইগৰাকী মহান ব্যক্তিয়ে বেছিদিন ৰামৰাজ্য চাবলৈ নাপাইছিল। 1948 চনত 30 জানুৱাৰী আবেলি দিনা দিল্লীৰ এখন প্ৰাৰ্থনা সভালৈ যাওঁতে নাথুৰাম বিনায়ক গডছে বন্দুকৰ গুলীত তেওঁৰ মৃত্যু হৈছিল।